সেই গাইজ স্বাগতম টু ছাদে ব্লগটো। আজি ভিডিঅ'টো বহুত ধামাকা হ'ব গৈ আছে। মই যাব লৈছোঁ জোনবিল মেলালৈকে। তো আপোনালোকক দেখাম মেলাখন সম্পূৰ্ণকৈ। তো বলক খাম মেলালৈকে। চকৰি তো মানুহ উঠি আছে, এতিয়ালৈকে বৰ্তমান ভৰোৱাই নাই। তো এনেকৈ ৰাস্তাই ছাইডৰ পৰা আৰম্ভ কৰি মানুহ চবফালে মানুহ ল'ৰা ছোৱালী আদি কৰি বুঢ়া বুঢ়ীৰ পৰা চবফালে মানুহে তো আপোনালোকে চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো। আজি ভিডিঅ'টো ধামাকা হ'ব গৈ আছে। তো গাইজ স্কিপ নকৰাকৈ চাই থাকক। মই আছোঁ জোনবিল মেলাত জাগিৰোডত। তো ঐতিহাসিক জোনবিল মেলাত চাই থাকক, ভিডিঅ'টো ধামাকা হ'ব গৈ আছে। তো ধামাকা মানে বহুতেই ধামাকা। মেলা বুলি ক'লে গমেই পায়। তো সৰু ল'ৰা ছোৱালীবিলাকে এনেকুৱাবিলাক দেখিলেতো চব পাগল হৈ যায়। তো ইয়াতে সেই সৰু ল'ৰা ছোৱালীবিলাক উঠি আছে আৰু তাৰ ছাইডতে এটা ডাঙৰ চকৰি এটা আছে, মই দেখাই আছোঁ বাৰু। এইটো ডাঙৰ চকৰিটো চাই লওক। এইটো ডাঙৰ চকৰিটো মানে এতিয়ালৈকে ঘূৰা নাই, মানুহ বহি আছে। তো আৰু এইখন হৈছে মেলাৰ মূল গেটখন। এইখন গেটেৰে মানে আৰম্ভ কৰি চবেই সোমাইছে মানে ভালকৈ সোমাইছে। ইমানেই জাম হৈ গৈছে মানে ভিতৰত সোমাই যাবৰ কাৰণে মানে ইমানেই জাম হৈ গৈছে। তো লাহে লাহে গৈ থাকোঁ আগলৈকে আৰু যিমানখিনিৰ পৰা আপোনালোকক দেখাই থাকোঁ। ভিডিঅ'টো চাই থাকিব সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ। তো গৈ থাকোঁ বাৰু ভিতৰলৈকে। আগত কিমান কি আছে চাওঁ আৰু আপোনালোককো দেখাওঁ। তো বলক ভিতৰলৈকে যাওঁ লাহে লাহে। তো আৰু আগত ফুলৰ মেলা এখন আছে। তো এইখনেই ফুলৰ মেলাখন। তো আমি ফাৰ্ষ্ট ফুল কিনি লওঁ আৰু ফুল কিনি লৈ ফুল কিনা হৈ গৈছে। তো ফুল কিনা হোৱাৰ পিছত আমি আকৌ আগলৈকে যাওঁ। কাপোৰৰ বজাৰ চজাৰ আছে, এনেকৈ কাপোৰ বজাৰ গোটেইখিনি চাওঁ। গৈ কিনি যিমানখিনিৰ পৰা দেখাই থাকোঁ বাৰু। মই ঘূৰোঁ আপোনালোককো দেখাওঁ। এনেকৈ এইখিনি ঘূৰিলোঁ। ঘূৰাৰ পিছত মানে ইমানেই জাম হৈ গ'ল ভিডিঅ' কৰিবৰ কাৰণে মানে। আৰু এইখিনিত মানুহ নাচায় কেনেকৈ মানুহ জাম হৈ গৈছে। আৰু মই ফাৰ্ষ্টতে ভিডিঅ'টো দেখাইছিলোঁ ৰাস্তাৰ ছাইডত। তো হাতী পোৱালি দুটা আছিলে, এটা হাতী পোৱালি আৰু এটা ডাঙৰ আছিলে। হাতী পোৱালিটো ইয়ালৈকে গুচি আহিলে। তো ইয়াতে আকৌ ফটো উঠিবৰ কাৰণে জাম হৈ গৈছে ৰাস্তাটোত। তো মানে ইমানেই মানুহ কি ক'ম আৰু। যিমান মানুহ হ'ব লগা আছিলে আগতে যিমান হৈছে, তো এইবাৰ মানে তাতকৈ কম হৈছে বাৰু। আগতে আৰু বহুত মানুহ। আৰু এইটো পোৱালি এনেকৈ চাবা কৰি আছে মাকে। এইটো চা মাকে কেনেকৈ মাৰিছে পোৱালিটো। তো এনেকৈ চকৰি ঘূৰি আছে, পোৱালিবিলাক ঘূৰি আছে। তো ওপৰত উঠি কিনে তো ডাঙৰ মানুহো উঠিছে পোৱালিৰ লগতে। তো আগত আৰু কিবা কিবি আছে, মই যাওঁ বাৰু কি আছে মই চাওঁ আপোনালোকক দেখাওঁ। এইফালে ৰেষ্টুৰেণ্ট আছে, চব খানা বনাই আছে। তো ৰেষ্টুৰেণ্ট মানে কি চব ধূলিৰে চব ক'লা হৈ আছে। মানুহবিলাকে উপায় নাই, ভোকতে খাব লগা হৈছে এইবিলাক ৰেষ্টুৰেণ্ট চাওক। আৰু এইটো যিটো ষ্টেজটো দেখিছে, ষ্টেজটোত মানে পূৰা ধামাকা ডান্স হৈ আছে। তো ধামাকা মানে বহুতে ধামাকা। তো 5টা ডান্স দেখায় ইয়াতে 70 টকা লয়। 5টা ডান্সত 70 টকাত মানে পূৰা ধামাকা ডান্স দেখায়। তো এনেকৈ ডান্স নাচালোঁ আমি। ডান্স নাচাই কিনে আমি আৰু আগলৈকে যাব পাৰোঁ। আৰু চকৰিটো মই আপোনালোকক চাওক এবাৰ দূৰৰ পৰা জুম কৰি দেখাই দিওঁ। এইটো তো ইয়াতে ডান্স হৈ আছে। তো আৰু আগত যাওঁ, আৰু আগত কিবা কিবি আছে গোটেইখিনি চাব পাৰোঁ। ইফালে বেলুন চেলুন কিবা কিবি থৈ দিছে। সৰু পোৱালিবিলাকক চব বেলুনৰ কাৰণে পাগল হৈ আছে। তো আগত যাওঁ, আগত আৰু কিবা চাৰ্কেছ দেখাই আছে, ডান্স হৈ আছে। আৰু এইটো সৰু পোৱালি ইয়াতে জঁপিয়াবৰ কাৰণেও সেই বনাই দিছে। তো এনেই পাৰ্কবিলাকত থাকে এইবিলাক। গুৱাহাটী নেহেৰু পাৰ্কতো আছে। তো এনেকৈ পোৱালিবিলাক ইয়াতে জঁপিয়াই আছে।
আৰু সেই আগত এইটোতে যে মায়ে ৰাখিবা চাৰ্কাছ তাতে চাৰ্কাছ দেখাই আছে চাৰ্কাছৰ পিছপানে সেইখিনিৰ পৰা আৰু নাই একো তো ইফালে বিৰিয়ানী দোকান চোকান আছে তো এইখিনি চাৰ্কাছ দেখাই আছে ইয়াতে আৰু ইফালে কিবা যাদু দেখাই আছে তো এনেকৈ চাই কিনে সেইখিনি আমি আহিলোঁ আহি কিনে আকৌ বজাৰৰ মাজলৈকে সোমাই আহিলোঁ এইফালে বেগ চেগ এনেকৈ কিবা কিবি আছে মই ইয়াৰ পৰা বেগ এটাও লৈ ল'ব পাৰোঁ ধুনীয়া লাগিছে বেগকেইটা তো ফাইনেলি ইয়াৰ পৰা বেগ এটা লৈ ল'লোঁ মই কিনি কিনে আকৌ আগলৈকে যাওঁ আগত কি আছে আৰু চাওঁ গৈ কিনে তো এইখিনি চাওক না কিমান মানুহ জাম হৈ গৈছে জাম মানে বহুতেই জাম হৈ গৈছে তো মোৰ লগৰবিলাকেও আহিছোঁ লগৰবিলাকৰ লগতো সিহঁতেও কিবা কিবি ল'বতো সিহঁতেও মই লৈ কিনে আকৌ আগলৈকে চাই থাকিম আজি গোটেই মেলাখনেই যাম মানে ইয়াতে জোতা আৰু চেণ্ডেল কিবা কিবি আছে তো 150 টকা 200 টকাতে ইয়াতে জোতা চেণ্ডেল পূৰা ধামাকা দি আছে আৰু মোৰ লগত আহা এটাই বোলে ফুল লয় তো ফুল চাবৰ কাৰণে যাওঁ আৰু ফুল দোকান এখনত ফাইনেলি ফুলৰ দোকানখনত আহি পালোঁ ইয়াতে তাক এডাল ফুলত 230 টকা লাগে তো আমি 150 টকাকৈ দি আছোঁ সি নিদিয়ে তাৰ কাৰণে আমি যুঁজি আছোঁ তাৰ লগত বাৰু যুঁজি থাকোঁ যিমানখিনি পাৰোঁ যুঁজি যদি নিব পাৰোঁ নিম নিনিলে নালাগে যা আৰু এইকেইডাল চাওক না নাৰিকল গছ কিমান সৰু নাৰিকল গছ তাতে নাৰিকলো লাগি আছে তিনিটা তো ফাইনেলি আমি ফুল লোৱা হৈ গ'ল ফুল লৈ হোৱাৰ পিছত আকৌ আগলৈকে যাওঁ আগত কি আছে আকৌ চাওঁ গৈ কেনে তো মেলাখন মানে আগতে য'ত হৈছিলে তো তাৰ পৰা মানে এবাৰ বেলেগ ছাইডত মানে ডাঙৰকৈ হৈছে তাতে মানে বেছি ডাঙৰকৈ হ'ব পৰা নাই মানে ধানৰ খেতি কৰি থৈ দিছে তো জাগা কম হৈছে জাগা কম মানে মানুহ বেছি জাম হ'ব এই কেটাৰিং আমাৰ ফুল লোৱা হৈ গ'ল কাপোৰ লোৱা হৈ গ'ল বেগ লোৱা হৈ গ'ল এবাৰ আহিছোঁ আমি দা কটাৰী বজাৰ এখনত তো দা কটাৰী বজাৰখনত এইবিলাক চাওক দা কটাৰী কিবা কিবি মানে চব লোহাৰে এইখিনি আছে অকল লোহাৰে বস্তু আছে তো এইখিনি চোৱা হোৱাৰ পিছত আমি আৰু আগত যাওঁ আগত কি আছে চাওঁ বাৰু আৰু এইখিনিত অলপমান খালী জেগা পালোঁ খালী জেগা পাই মানে আমি অলপ টাইম ৰৈ দিলোঁ ৰৈ কিনে আৰু আকৌ আগলৈকে যাম বাৰু এইখিনিতে ভিডিঅ'টো মই ষ্টপ কৰি দিছোঁ ষ্টপ কৰি মই আকৌ অ'পেন কৰি দিলোঁ অ'পেন কৰি মানে ইয়াতে কাপোৰ চাপোৰ কিবা কিবি আছে কাণফুলিৰ পৰা আদি কৰি ইয়াতে ছোৱালীবিলাকৰ অকল বস্তু তো ছোৱালীবিলাকে ইয়াতে কিবা কিবি লৈ আছে তো আৰু আগত যাওঁ চাইড দিয়ক চাইড তো মানে ইফালে বেছি যাম এইখিনিত অলপমান খালী জেগা আছে খালী মানে ইয়াতে ছোৱালীবিলাক আছে কাৰণে অলপ ইয়াতে খালী হৈ আছে আৰু আমাৰ ল'ৰাবিলাকো জানেইতো অলপতেই জাম কৰিয়ে দিয়ে তাতে ছোৱালী দেখা পালে আৰু মই এখন দোকান এখন দেখাই আছোঁ কাঠৰে কিবা কিবি বনাইছে এইবিলাক কাঠেৰে কিমান কিবি বনাইছে তো এনেকৈ আকৌ আগত যাওঁ অকল ফুলৰ দোকান মানে এইবাৰ বেছি হৈছে ফুলৰ দোকান মানে এটা ছাইডত অকল ফুলৰে দোকান তো ইয়াতে ফুল চুল তাতে লোৱা হৈছে আকৌ ইয়াতো চাওঁ বাৰু যদি কমত পাওঁ লৈ লওঁ তো ইয়াতে নহ'লে গৈ কেনে তাত আগতে যিমানত লৈছিলোঁ তাতকৈ আৰু ডাবল দাম আৰু এইকেইটা পোৱালিকেইটা এতিয়া চকৰিটোত ঘূৰি আছে তো এনেকৈ মই দিনৰ 11টা বজাৰ পৰা সন্ধিয়া 4টা বজালৈকে মেলা চালোঁ তো আপোনালোককো দেখালোঁ এতিয়া লাহে লাহে সন্ধিয়া হৈ আহিছে তো সন্ধিয়া মানে এতিয়া 5টা বাজি গ'ল তো মই লাহে লাহে ঘৰলৈকে যাওঁ আৰু মোৰ ভিডিঅ'টো যিমান লোকে চালে যদি ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো চাই লগতে লাইক এটাও কৰি দিব তো
বাই বাই।